ছাত্ৰীসকল মই তোমালোকৰ দশম শ্ৰেণীৰ দুটা চলকৰ ৰৈখিক সমীকৰণবোৰৰ 3.3 পঢ়াই আছিলো তাৰে 3 নম্বৰ অংক কৰি আছিলো 3 নম্বৰৰ 6 অংকটো বৰ দৰকাৰী মই তোমালোকক কৰাই দিছো তোমালোকে চোৱাচোন তাত আছে আজিৰ পৰা 5 বছৰৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰৰ পাছত দেই জেকবৰ বয়স পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান তেতিয়াহলে জেকব আৰু জেকবৰ পুত্ৰকৰ বৰ্তমান বয়স উলিয়াব লাগে নহয় নে তেতিয়ালে আমি সেই দুটাকে ধৰি লম জেকব আৰু পুত্ৰকৰ বৰ্তমান বয়সটো আমি ধৰি লম ধৰা হ'ল জেকবৰ বৰ্তমান বয়স x বছৰ আৰু পুত্ৰকৰ বৰ্তমান বয়স y বছৰ দেখিছানে বৰ্তমান জেকবৰ বয়স x বছৰ ধৰিলে আৰু পুত্ৰকৰ বয়স y বছৰ ধৰিলে তে 5 বছৰৰ আগতে তেওঁলোকৰ বয়স কিমান হ'ব তেলে কি হ'ব 5 বছৰৰ আগতে তেওঁলোকৰ বয়স হ'ব ক্ৰমে মই একেটা লাইনতে লিখিছো x - 5 আৰু y - 5 বছৰ এটো জেকবৰ বয়স হ'ব আৰু এটো পুত্ৰকৰ বয়স হ'ব আৰু 5 বছৰৰ পিছত 5 বছৰৰ পিছত জেকবৰ বয়স হ'ব x + 5 বছৰ আৰু পুত্ৰকৰ বয়স হ'ব y + 5 বছৰ আমি এই বস্তুটা উলিয়াই ললো y + 5 বছৰ এতিয়া আমাৰ 1 নম্বৰৰ সমীকৰণত কৈছে যে 5 বছৰৰ আগতে 5 বছৰৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰৰ পিছত জেকবৰ বয়স পুত্ৰকৰ বয়সৰ 3 গুণ হ'ব তেলে আমি এই সমীকৰণটো লিখিম 1 নম্বৰ সমীকৰণটো আমি লিখিম তেলে 1 নম্বৰ শৰ্ত অনুসৰি সমীকৰণটো হ'ব 5 বছৰৰ পাছত ন x + 5 = 3 * y + 5 এটো হ'ব y + 5 সমান x + 5 equal to thrice y plus 15 হবনে তেলে x minus thrice y equal to 10 হব এটো 1 নম্বৰৰ সমীকৰণ হব সমীকৰণ 1 আৰু ইয়াৰ পৰা আমি x টো উলিয়াই থব পাৰো x is equal to হব 10 plus thrice y এটো আমি পাই যাম এটো আমি 2 দিলো সমীকৰণ নম্বৰ 2 দিলো এতিয়া 2 নং শর্ত অনুযায়ী সমীকৰণটো হ'ব কি 5 বছৰৰ আগতে জেকবৰ বয়স আছিলে পুত্ৰকৰ বয়সৰ 7 গুণ 2 নং শৰ্ত অনুসৰি হ'ব x - 5 5 বছৰৰ আগতে কি হ'ব 7 into y minus 5 তে কিমান হ'ব x minus 5 equal to 7y minus 35 equal to হ'ব x minus 7y equal to
মাইনাছ x minus 5 7y minus 35 এইটো এফালে গুচি আহিব সমান minus 30 হ'ব 30 হ'ব সমীকৰণ নাম্বাৰ 3 এতিয়া এই সমীকৰণ নাম্বাৰ 3 আমি সমীকৰণ দুটা অলৰেডি গঠন কৰিলো এতিয়া এই সমীকৰণ দুটাত আমি x ৰ মানটো বহাই দিম আমি 2 নম্বৰ সমীকৰণটাত আমি x ৰ মানটো পাইছিলো আৰু সেই পৰা আমি মানটো বহাম x ৰ মান আমি কি পাইছিলো 10 plus 30 পাইছিলো 10 plus 30 গতিকে x ৰ মান 10 plus 30y minus 7y equal to minus 30 দুই পৰা সমীকৰণ 2 পৰা x ৰ মান বহুৱাই পৰা x ৰ মান বহুৱাই 2 পৰা x ৰ মান বহুৱাই এতিয়া যদি আমি বহাই দিও 10 minus 4y equal to minus 30 হ'ব না আৰু এইফালে যদি লৈ যাও minus 4y equal to minus 40 হ'ব sorry y equal to হ'ব 10 y equal to 10 y বয়সটো কাৰ আছিলে পুতেকৰ বয়স তাৰমানে পুতেকৰ বৰ্তমান বয়স হ'ব 10 বছৰ পুতেকৰ বয়সটো ওলাই গ'ল তেতিয়ালে x equal to হ'ব x equal to asile kiman 10 plus 30y asile 10 plus 3 into 10 সমান কিমান হ'ব 40 বছৰ তেতিয়া হলে আমি পাই গলো যে পুতেকৰ বৰ্তমান বয়স 10 বছৰ আৰু জেকবৰ বৰ্তমান বয়স 40 বছৰ এটা দৰকাৰী অংক আমি দৰকাৰী অংকটো হেকাৰণে মই কৰি দিলো মই আকৌ কৰি দিছো শুনা কেনেকৈ কৰিলো যে সিহঁতৰ তেখেত দুটা শৰ্ত দিছিলে এটা শৰ্ত দিছিলে যে জেকবৰ 5 বছৰৰ আগতে জেকবৰ বয়স পুতেকৰ বয়সৰ 7 গুণ আছিল আৰু 5 বছৰৰ পাছত জেকবৰ বয়স পুতেকৰ বয়সৰ 3 গুণ হ'ল আৰু সেই কাৰণে আমি বৰ্তমান পুতেক আৰু জেকবৰ বয়স আমি ধৰি ললো আৰু সেই ধৰি লোৱাৰ পৰা আমি অংকটো কৰিলো মই ভাবিছো তোমালোকে বুজি নিশ্চয় পাবা গতিকে তোমালোকে কৰিবলৈ যত্ন কৰিবা এতিয়া মই তোমালোকৰ আমি এটো এতিয়া যিখিনি অংক কৰিলো 3.3 যিখিনি অংক কৰিলো হেতু হৈছে প্ৰতিস্থাপন প্ৰণালীৰে সমাধান কৰা এতিয়া আমি কৰিম কি কৰিম অপনয়ন পদ্ধতিৰ দ্বাৰা আমি সমীকৰণ সমাধান কৰিবলৈ চাম অপনয়ন মানে এটা নাইকিয়া কৰি পেলোৱা আৰু সেইকাৰণে হেতুকে ইংৰাজীত কয় এলিমিনেশন মেথড অপনয়ন পদ্ধতি বা এলিমিনেশন মেথড এলিমিনেশন মেথড অপনয়ন পদ্ধতি বা এলিমিনেশন মেথড আমি দুটা সমীকৰণ লৈ লওঁ একৰ প্ৰথম 3.4 ৰ মই এক নম্বৰ অংকটো কৈছো 3.4 ৰ x plus y দিছে 5 এক নম্বৰ সমীকৰণ আৰু কি দিছে 2x minus 30y equal to 4 এটো সমীকৰণ নাম্বাৰ 2 দিছে এতিয়া আমি কি কৰিম আমি এলিমিনেশন পদ্ধতি কৰিম অপনয়ন কৰিম আমি প্ৰথম উদ্দেশ্যটো হৈছে আমি যিকোনো প্ৰকাৰে ইয়াৰ এটা সহগ নাইকিয়া কৰা গতিকে আমি এই এক নম্বৰ সমীকৰণটোক যদি 1 2 ৰে পূৰণ কৰো 2 ৰে পূৰণ কৰি আমি কি পাম 2x plus 2y is equal to 10 আৰু 2x minus 30y equal to 4 আমি ইয়াক পূৰণ নকৰিলো একেৰে পূৰণ কৰিলো মানে এটো 2 ৰে পূৰণ কৰিলো আৰু এটো একেৰে পূৰণ কৰিলো একেৰে পূৰণ কৰি আমি কি কৰিম এটো বিয়োগ কৰি এটো 5y is equal to 14 y equal to কিমান হ'ব 7 y equal to আমি কিমান পাম
এইটো 5y 5 হেতু 14 বাই এটো ভুল হৈছে সৰি এটো বিয়োগহে কৰিছো আমি না বিয়োগ কৰিলে তো যোগ হৈ যাব 5 হ'ব এটো বিয়োগ হ'ব এটো 6 হ'ব তো y ইকুৱেল টু হ'ব 6 বাই 5 y ইকুৱেল টু 6 বাই 5 পালো এতিয়া ই y ৰ মান আমি 1 নম্বৰ সমীকৰণত বহাই দিম y ৰ মান 1 নম্বৰৰ সমীকৰণত বহুৱাই y ৰ মান 1 নং সমীকৰণত বহুৱাই x plus y equal to কিমান আছিলে 6 by 5 আছিলে না 6 by 5 equal to 5 সমান x is equal to 5 minus 6 by 5 সমান কিমান হ'ব 5 equal to 25 minus 6 সমান কিমান হ'ব 19 5 by 19 by 5 তাহলে x ৰ মান পালো আমি 6 by 5 আৰু ইটো পালো 19 by